নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ লগত মানৰ অসম আক্ৰমণৰ ভিতৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। তোমালোকে বহি উলিয়াই লিখি ল'বা। প্ৰথম প্ৰশ্নটো হৈছে ব্ৰহ্মদেশৰ প্ৰজাক অসমৰ মানুহে কি বুলি কৈছিল? ইয়াৰ উত্তৰটো হ'ল ব্ৰহ্মদেশৰ প্ৰজাক অসমৰ মানুহে মান বুলি কৈছিল। দ্বিতীয় প্ৰশ্নটো হৈছে অসমৰ মানুহে ব্ৰহ্মদেশৰ ৰজাক কি বুলি কৈছিল? ইয়াৰ উত্তৰটো হৈছে অসমৰ মানুহে ব্ৰহ্মদেশৰ ৰজাক মান ৰজা বুলি কৈছিল। আহোম ৰজা গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত সিংহাসনত কোন বহিছিল? আহোম ৰজা গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত সিংহাসনত কমলেশ্বৰ সিংহ বহিছিল। বেংমৰাৰ বৰ্তমান নাম কি? বেংমৰাৰ বৰ্তমান নাম হৈছে তিনিচুকীয়া। পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কিয় মটক ৰাজ্য গঠন কৰি মোৱামৰীয়া মৰাণসকলক এৰি দিছিল? বিদেশী শক্তি ঘৰুৱা ৰাজনীতিত জড়িত হৈ পৰিলে দেশৰ স্বাৰ্থ বিপন্ন হ'ব বুলি আশংকা কৰি পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে সৎভাৱ প্ৰতিষ্ঠাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ ভূখণ্ডক মটক ৰাজ্যক স্বতন্ত্ৰভাৱে শাসন কৰিবলৈ মোৱামৰীয়াসকলক এৰি দিছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে মোৱামৰীয়া মৰাণসকলৰ কোনজন ব্যক্তিক বৰসেনাপতি পাতিছিল? পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে মোৱামৰীয়া মৰাণসকলৰ সৰ্বানন্দক বৰসেনাপতি পাতিছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কিয় চিংফৌ নেতা বিচাঙাঙলৈ ৰঙিলী নামৰ আহোম গাভৰুগৰাকীক আগবঢ়াই দিছিল? ইয়াৰ উত্তৰটো হৈছে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কূটনৈতিক কৌশল হিচাপে চিংফৌ আৰু খামতিসকলে কৰা বিদ্ৰোহ নিয়ন্ত্ৰণ কৰিবলৈ চিংফৌ নেতা বিচানাঙলৈ ৰঙিলী নামৰ গাভৰুগৰাকীক আগবঢ়াই দিছিল। ৮ নম্বৰ প্ৰশ্নটো হৈছে বিচানাঙে ৰঙিলীক উপহাৰ হিচাপে কাক প্ৰদান কৰিছিল? ইয়াৰ উত্তৰটো হ'ল বিচানাঙে ৰঙিলীক উপহাৰ হিচাপে মান ৰজা বৰদৈপায়াক প্ৰদান কৰে। পূৰ্ণানন্দৰ বিৰুদ্ধে বদনক সহায় কৰা মহিলাগৰাকী কোন? পূৰ্ণানন্দৰ বিৰুদ্ধে বদনক সহায় কৰা মহিলাগৰাকী হ'ল ৰঙিলী। কামৰূপত আহোমৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কোনে কৰিছিল? কামৰূপত হৰদত্ত বীৰদত্ত চৌধুৰীয়ে বংগদেশৰ বনকান্দাজ সেনাৰ সহায় লৈ আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল। এইবাৰ আহিল দন্দুৱা-দ্ৰোহ কি? কামৰূপত হৰদত্ত আৰু বীৰদত্ত চৌধুৰীয়ে আহোমৰ বিৰুদ্ধে কৰা বিদ্ৰোহক দন্দুৱা-দ্ৰোহ বোলে। দন্দুৱা-দ্ৰোহ কোনে দমন কৰিছিল? হৰদত্ত আৰু বীৰদত্ত চৌধুৰীয়ে কৰা দন্দুৱা-দ্ৰোহ কলীয়া ভোমোৰাই দমন কৰিছিল। প্ৰতাপ-বল্লভ উপাধি কোনে কাক প্ৰদান কৰিছিল? প্ৰতাপ-বল্লভ উপাধি পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দন্দুৱা-দ্ৰোহ দমন কৰা স্বীকৃতিৰ বাবে কলীয়া ভোমোৰাক প্ৰদান কৰিছিল। কলীয়া ভোমোৰা সেতু কিয় নিৰ্মাণ কৰা হৈছিল? কলীয়া ভোমোৰাই শিলঘাটৰ ওচৰত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন সাঁকো নিৰ্মাণৰ পৰিকল্পনা কৰিবলৈ যো-জা চলাইছিল। তেওঁৰ মৃত্যুত সেই কাম হৈ নুঠিল। কলীয়া ভোমোৰাৰ সেই সপোন বাস্তৱ কৰি তেওঁৰ নামেৰে কলীয়া ভোমোৰা সেতু নিৰ্মাণ কৰা হৈছিল। কলীয়া ভোমোৰা সেতু কিমান চনত নিৰ্মাণ কৰা হৈছিল? এই সেতুখন কোন জিলা সংযোগ কৰিছে? কলীয়া ভোমোৰা সেতুখন 1987 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। এই সেতুখনে বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগ কৰিছে। কলীয়া ভোমোৰা সেতুৰ দৈৰ্ঘ্য কিমান? কলীয়া ভোমোৰা সেতুৰ দৈৰ্ঘ্য হৈছে 3035 মিটাৰ। গেইটৰ মতে মোৱামৰীয়া বিদ্ৰোহৰ পিছত কেনেকৈ দেশত শান্তি প্ৰতিষ্ঠা হৈছিল? গেইটৰ মতে মোৱামৰীয়া বিদ্ৰোহৰ পিছত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ অক্লান্ত পৰিশ্ৰমৰ ফলত দেশত শান্তি প্ৰতিষ্ঠা হৈছিল। কিমান চনত কমলেশ্বৰ সিংহৰ মৃত্যু হৈছিল? 1810 চনত কমলেশ্বৰ সিংহৰ মৃত্যু হৈছিল।
কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত আহোম ৰাজপাটত কোন বহিছিল? কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত আহোম ৰাজপাটত চন্দ্ৰকান্ত সিংহ বহিছিল। পানীমোৱা বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? পানীমোৱা বিদ্ৰোহৰ নেতৃত্ব পানীমোৱা নামৰ এজন বিদ্ৰোহীয়ে দিছিল। পানীমোৱা বিদ্ৰোহ কিয় হৈছিল? পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰী শাসনৰ বাবে তেওঁক শাসনৰ পৰা আঁতৰাবলৈ দেশৰ ভালেমান মুখিয়াল লোক আৰু ডাঙৰীয়া পানীমোৱা নামৰ এজন বিদ্ৰোহীৰ নেতৃত্বত কমলেশ্বৰ সিংহৰ ৰাজত্বকালত পানীমোৱা বিদ্ৰোহ কৰিছিল। চন্দ্ৰকান্ত সিংহৰ বন্ধুত্ব কাৰ লগত হৈছিল? চন্দ্ৰকান্ত সিংহৰ বন্ধুত্ব সৎৰামৰ লগত হৈছিল। সৎৰামক চন্দ্ৰকান্ত সিংহই কি খিতাপ দিছিল? সৎৰামক চন্দ্ৰকান্ত সিংহই চাৰিঙীয়া ফুকন খিতাপ দিছিল। কোনে কিয় পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যা কৰিব বিচাৰিছিল? সকলো ক্ষমতা নিজৰ হাতলৈ আনিবৰ বাবে সৎৰামে পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যা কৰিব বিচাৰিছিল। সৎৰামৰ মৃত্যু কাৰ হাতত হৈছিল? নামৰূপৰ নগা আততায়ীৰ হাতত সৎৰামৰ মৃত্যু হৈছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰৰ নাম কি? পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰৰ নাম হৈছে উৰেষানাথ। পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজত সম্পৰ্কৰ অৱনতি কিয় ঘটিছিল? দন্দুৱা দ্ৰোহত বদন চন্দ্ৰ বৰফুকন জড়িত থকাৰ সন্দেহৰ পিছৰে পৰা পূৰ্ণানন্দ আৰু বদনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। বদনক ভাঙি কলীয়া ভোমোৰাক বৰফুকন পতা হৈছিল। তদুপৰি সৎৰামৰ বিদ্ৰোহতো বদন জড়িত থকা বুলি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে জানিছিল। সেইবাবে পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। বদনৰ জীয়ৰীৰ নাম কি আছিল? বদনৰ জীয়ৰীৰ নাম আছিল পিজৌ গাভৰু। বদন পূৰ্ণানন্দৰ সম্পৰ্কৰ উন্নতি কেনেকৈ হ'ল? পূৰ্ণানন্দৰ পুতেক উৰেষানাথে বদনৰ জীয়ৰী পিজৌ গাভৰুক বিয়া কৰোৱাত বদন পূৰ্ণানন্দৰ সম্পৰ্কৰ উন্নতি হ'ল। কামাখ্যা, হাজো আদি মন্দিৰৰ সোণৰূপ কোনে আত্মসাৎ কৰিছিল বুলি জনা যায়? বদনে। বদন চন্দ্ৰ বৰফুকনে ডেভিড স্কটক ক'ত সাক্ষাৎ কৰে? ৰংপুৰত। আৰাকানী লোকসকলে কিয় ইংৰাজ অধিকৃত বংগদেশত আশ্ৰয় লৈছিল? প্ৰায় 40,000 আৰাকানী লোক ব্ৰহ্মদেশৰ কঠোৰ শাসন আৰু শোষণত অতিষ্ঠ হৈ ইংৰাজ অধিকৃত বংগদেশত আশ্ৰয় লৈছিল। মান আৰু ইংৰাজসকলৰ মাজত মনোমালিন্য কিয় হৈছিল? আৰাকানীসকলক উভতাই নপঠোৱাৰ বাবে মান আৰু ইংৰাজসকলৰ মাজত মনোমালিন্য হৈছিল। বদন চন্দ্ৰ বৰফুকনৰ পেহীয়েক কোন? ৰুঙিলী। বদন চন্দ্ৰ বৰফুকনে কিমান সৈন্য লৈ অসমত সোমাইছিল? বৰদৈপায়াৰ সহায় লৈ 8,000 মান সেনা আৰু বাটত মানৰ কৰতলীয় ৰজা কেইজনমানৰ পৰা 8,000 মুঠ 16,000 সৈন্য লৈ পাটকাই পথেদি অসম সোমাল। মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কাৰ নেতৃত্বত এটি সৈন্যবাহিনী প্ৰেৰণ কৰিছিল? মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে ধামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্যবাহিনী প্ৰেৰণ কৰিছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁই কেতিয়া মৃত্যুমুখত পৰে? ঘিলাধাৰীত পূৰ্ণানন্দই পঠোৱা সেনা বাহিনীৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁই মৃত্যুমুখত পৰে। পূৰ্ণানন্দৰ মৃত্যুৰ পিছত বুঢ়াগোহাঁই পদত কোন অধিষ্ঠিত হয়? পূৰ্ণানন্দৰ মৃত্যুৰ পিছত বুঢ়াগোহাঁই পদত তেওঁৰ পুত্ৰ ৰুচিনাথ অধিষ্ঠিত। মানসকলে যথাবিহিতভাৱে বৰফুকন কাক পাতিছিল? বদনক পাতিছিল। ৰাজধানীত বদনক কোনে আদৰিছিল? ৰাজধানীত বদনক নুমলী ৰাজমাওৱে আদৰিছিল। মান সৈন্যৰ সৈতে দুজন লিপিকাৰে লিখা টোকা দুটা কি কি? বৈশালী হুকং, বৈশালী মোং দোন চুন খাম। বদনে মান সৈন্যলৈ উপহাৰ হিচাপে কি দিছিল? অনেক ধন সোণ উপঢৌকন আগবঢ়াই মান ৰজালৈ থেমু আইদেউক উপহাৰ হিচাপে পঠালে। বদন চন্দ্ৰ মান দেশৰ কোনজন ৰজাৰ পৰা সহায় লৈছিল? বদন চন্দ্ৰই মান দেশৰ বৰদৈপায়াৰ পৰা সহায় লৈছিল। মানসকলৰ 1817 খ্ৰীষ্টাব্দৰ
সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য কি? পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকন আৰু চন্দ্ৰকান্ত সিংহক ৰক্ষা কৰা। বদন বৰফুকনক কোনে হত্যা কৰিছিল? বদনৰ কাম-কাজত অতিষ্ঠ হৈ নুমলী ৰাজমাও আৰু কেইবাজনো বিষয়াই ষড়যন্ত্ৰ কৰি ৰূপসিং নামৰ এজন সুবেদাৰক হতুৱাই বদনক হত্যা কৰোৱাইছিল। মানেপতা ৰজা বুলি কোন খ্যাত? মানেপতা ৰজা বুলি যোগেশ্বৰ সিংহ খ্যাত। অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ কোনখন? মহগড়ৰ ৰণখন হৈছে অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ। কোনখিনি সময়ক মানৰ দিন বুলি কোৱা হয়? 1821 চনৰ পৰা 1825 চনৰ সময়খিনিক মানৰ দিন বুলি কোৱা হয়। মান ভগনৰ দিন কাক বোলে? মান সেনাৰ লুটপাট, কটা-মৰা, পাশবিক অত্যাচাৰৰ কোবত টিকিব নোৱাৰি অসমীয়া মানুহ ভগনীয়া হৈ দিহিঙে দিপাঙে যাব লগা হৈছিল। ইয়াক বুৰঞ্জীত মান ভগনৰ দিন বোলে। প্ৰথম ইংগ-বাৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল? 1824 চনৰ পৰা 1826 চনলৈকে প্ৰথম ইংগ-বাৰ্মা যুদ্ধ সংঘটিত হৈছিল। ইংগ-বাৰ্মা যুদ্ধৰ পৰিসমাপ্তি কিহৰ দ্বাৰা হৈছিল? ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা প্ৰথম ইংগ-বাৰ্মা যুদ্ধৰ পৰিসমাপ্তি হৈছিল। ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? ইয়াণ্ডাবু সন্ধি 1826 চনৰ খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? ইংৰাজ কোম্পানী চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত ইয়াণ্ডাবু সন্ধি হৈছিল।